সকলোকে নমস্কাৰ। আজি আপোনালোকক এনেকুৱা ঠাই কেইখনমানৰ কথা ক'বলৈ গৈ আছোঁ, য'ত বহুত সময় ৰাতি আৰু বহুত সময় দিন হৈ থাকে। সঁচাকৈ ভাবি চালে অদ্ভুত যেন নালাগেনে বাৰু? অদ্ভুত যেন লাগিলেও প্ৰকৃতিৰ যিবোৰ নিয়ম সেইবোৰ চলিয়ে থাকিব। ব'লকচোন জানি লওঁ কোনকেইখন ঠাই বা দেশ দিন ৰাতি বহুত দিনলৈ হৈ থাকে। 1 নম্বৰতে থকা দেশখন হ'ল আলাস্কা। এই আইচলেণ্ডখন আগতে ৰুছৰ অংশ আছিল, কিন্তু এতিয়া আমেৰিকাই কিনি ল'লে। ইয়াৰ বহুত অঞ্চলত মে' আৰু জুলাই মাহত প্ৰায় ৰাতি 12:30 বজাত সূৰ্য অস্ত যায় আৰু 51 মিনিটৰ পাছত আকৌ সূৰ্য উদয় হয়। আৰু 2 নম্বৰ দেশখন হ'ল কানাডা। পৃথিৱীৰ বহুত দেশৰ ভিতৰৰে কানাডাও এখন ডাঙৰ দেশ। এই দেশখনৰ বহু ঠাইত দিন ৰাতিৰ বিচিত্ৰ চক্ৰ দেখা পোৱা যায়। এই অঞ্চলসমূহত বছৰৰ কেইটামান মাহ বৰফেৰে ঢাক খাই থাকে আৰু উত্তৰ-পশ্চিম অঞ্চলসমূহত গৰম দিনত 50 দিনমান সূৰ্য ওলাই থাকে। ভাবি চাওকচোন সেই দেশসমূহত থাকিবলৈ কেনেকুৱা হ'ব বাৰু। আৰু 3 নম্বৰ দেশখন হ'ল ফিনলেণ্ড। হাজাৰখন নদী আৰু আইচলেণ্ডেৰে ভৰা পৃথিৱীৰ ধুনীয়া দেশৰ ভিতৰৰ এখন দেশ। গৰম দিনত প্ৰায় 40 দিন ধৰি সূৰ্য ওলাই থাকে আৰু গৰম দিনত বহুতো মানুহ ইয়াত ফুৰিবলৈ অহা দেখা যায়। আৰু 4 নম্বৰতে হ'ল আইচলেণ্ড। ইউৰোপৰ গ্ৰেট ব্ৰিটেইনৰ পাছতে 2 নম্বৰটো আইচলেণ্ড। ইয়াত 10 মে'ৰ পৰা জুলাই শেষলৈকে সূৰ্য ওলাই থাকে আৰু এই সময়খিনিত বহুতো পৰ্যটক ইয়াত ফুৰিবলৈ আহে। আৰু 5 নম্বৰতে থকা দেশখন হ'ল নৰৱে। এই দেশখনক মধ্যৰাতিৰ দেশ বুলিও জনা যায়, কাৰণ এই দেশখন এণ্টাৰ্কটিক চাৰ্কলৰ ভিতৰত পৰে। ইয়াত মে' আৰু জুলাইৰ মাজত প্ৰায় 40 দিনমান সূৰ্য উদয় হৈ থাকে আৰু ৰাতি নহয়। আৰু 6 নম্বৰতে থকা দেশখন হ'ল ছুইডেন। ভৌগোলিক স্থিতি বেলেগ হোৱাৰ বাবে ইয়াতো দিন ৰাতিৰ সময় বেলেগ বেলেগ হয়। মে' আৰু আগষ্ট মাহৰ মাজত প্ৰায় 100 দিনমান ৰাতি নহয়। এতিয়া আপোনালোকে নিশ্চয় গম পালে কোনকেইখন দেশত দিন বা ৰাতি বহুদিনলৈ হৈ থাকে। ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।